Welcome to my channel. What's up guys? আজি আপোনালোকক মই খুনাপুৰৰ হায়াৰ সেকেন্ডাৰী স্কুলটো দেখাবলৈ যাম। মানে মই যোনটো স্কুলত পঢ়ো সেই স্কুলটো আপোনালোকক মই আজি দেখাম। আহকচোন গাইস ভিডিওটো আৰম্ভ কৰো। এটো আমাৰ স্কুলৰ গেট হয়। এটো বাহিৰৰ দৃশ্য হয় গাইস স্কুলৰ। সপ্তাহিক বজাৰ হৈ আছে। শনিবাৰে হয় বজাৰটো। কাজলি জপা দুসকুর পতাত ধেমালি এটো পুখুৰী আমাৰ স্কুলত বহুত মাছ আছে পুখুৰীটোত এটো অফিস রুম হয় ওপৰতো ক্লাছৰুম আছে ওপৰৰ ক্লাছৰুমটো ফাৰ্ষ্ট ইয়াৰৰ হয় ফাৰ্ষ্ট ইয়াৰ ক্লাছৰুম এটো টেপ হয় লেজাৰ টেপৰ যদি পানী পিয়া লাগে আমি এটা আহি পানী খাওঁ মানে টেপটো বেলেগ টেপৰ আছে ভাঙি গ'ল তেতিয়া এইলা মানে নতুন লগাইছে দেখি পৰিছে গাইস বহুত ধুনীয়া হয় আমাৰ স্কুলটো এতিয়া আপোনালোকক মই আমাৰ স্কুলৰ হল দেখাম এটো আমাৰ স্কুলৰ হল ৰুম হয় হল ৰুমটো বহুত ডাঙৰ কিবা প্ৰতিযোগিতা বা ফাংচন হলে এইটো ৰুমতে হল ৰুমতে অনুষ্ঠিত হয় ইয়াৰ পৰা হল ৰুমটো মানে আৰম্ভ হৈছে কোট জাগেনে শেষ হয় আহক দেখো আপোনালোকে চাব পাৰিছে বহুত দীঘল হয় হল ৰুমটো জাগেনে শেষে কৰিব পৰা নাই হল ৰুমটো যে গাইস আমাৰ স্কুলৰ অল ষ্টুডেন্ট মানে ভিতৰত সোমাব পাৰে থেপাটিবি নহয় বহুত ডাঙৰ হয় আপোনালোকে প্ৰায় চাব পাৰিছে হল ৰুমটো ইয়াত আহি কিনে শেষ হৈছে আপোনালোকে চাব পাৰিছে হল ৰুমটো এইটো হল ৰুম হয় গাইস এয়া পুৰা দীঘল ৰুমটো যে দেখিছে পুৰা দীঘল ৰুমটো হল ৰুম হয় বহুত দীঘল এইটো কম্পিউটাৰ ৰুম হয় গাইস বন্ধ এতিয়া দেখিব পাৰিছে বহুত ধুনীয়া হয় এইটো গাৰ্লছ টয়লেট হয় গাইস আপোনালোকে চাব পাৰিছে কুম্বলি ফাকেৰে স্মৃতি ৰেখিলা পাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা এতিয়া আমি ওপৰত যাম ওপৰতো ক্লাছৰুম আছে ওপৰত এটা আমাৰ ক্লাছৰুমটো আপোনালোকক মই দেখাম গাইস ইয়া ওপৰত এটা টয়লেট দিছে ওপৰৰ কোনো ছাত্ৰ ছাত্ৰীৰ যদি টয়লেট লাগে তো তলত আৰু মানে নানামিলেও হ'ব ওপৰতে টয়লেট আছে আৰু এইটো আমাৰ স্কুলৰ ৰান্ধনী ঘৰ ওপৰৰ পৰা দৃশ্যটো বহুত ভাল লাগি আছে গাইস আপোনালোকে চাব পাৰিছে বহুত ধুনীয়া হয় আৰু এই ওপৰৰ যে বিল্ডিংটো হয়তো ৰুমটো পৰীক্ষা চলি আছে ক্লাছ টেষ্ট মানে এইটো মানে এইটো ৰিটেলৰ এক্সাম চলি আছে
খৰালে চুপহি কাজলি জপা দুচকুৰ পতা মালি চলে এয়া মোৰ আৰু এটা ফ্ৰেণ্ড মাহিল তাৰ ইনষ্টাগ্ৰামত কেনিচি 07 নামৰ এটা ইনষ্টা আইডি আছে প্লিজ ফ'ল' কৰি দিব আৰু ছাপোৰ্ট কৰিব সিও ধুনীয়া ধুনীয়া ৰিলছ এৰি থাকে সেয়া পুখুৰীটো আপোনালোকে চাব পাৰিছে ওপৰৰ পৰা বহুত ধুনীয়া লাগে আৰু এই আপোনালোকে চাব পাৰিছে এইটো মাৰ্কেটৰ লগতে মানে আমাৰ স্কুলটো সোণপুৰ মাৰ্কেট ইয়াৰ পৰা দেখা যায় আজি শনিবাৰ বজাৰ হৈ আছে বহুত ভিৰ আপোনালোকে চাগে শুনিয়ে আছে হাল্লা চিল্লা মাৰ্কেটৰ লগতে আমাৰ স্কুলটো সোণপুৰ মাৰ্কেটৰ লগতে ৱৰ্ল্ড মাৰ্কেটৰ লগতে আমাৰ স্কুলটো অঁ কেনেকুৱা হ'ল কালি কি আছে এক্সাম অঁ আজি লাষ্ট আছিল নেকি অঁ গোটেইখিনি পৰীক্ষা ভালেই হ'ল অঁ এতিয়া ক'ত যোৱা অঁ এতিয়া যোৱা